নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত ইম্পেৰেটিভ সেন্টেন্স বা আদেশ অনুৰোধমূলক বাক্য আলোচনা কৰিবলৈ লৈছোঁ। 5বিধ সেন্টেন্স: এছাৰেটিভ, ইণ্টাৰগেটিভ, ইম্পেৰেটিভ, অপটেটিভ, এক্সক্লেমেটৰী। এই আটাইকেইবিধ সেন্টেন্সৰ ভিতৰত ইম্পেৰেটিভ সেন্টেন্সটো বুজিবৰ কাৰণে একেবাৰে সহজ, লিখিবৰ কাৰণে একেবাৰে সহজ, ক'বৰ কাৰণে একেবাৰে সহজ। কেনেকৈ সহজ? অসমীয়া নামটোৱে আমাক কৈ আছে, কি কৈ আছে? আদেশ অনুৰোধমূলক বাক্য। যিবিলাক বাক্যত যিকোনো ধৰণৰ আদেশ, অনুৰোধ বা উপদেশ দিয়া যায়, সেই বাক্যবিলাকক ইম্পেৰেটিভ সেন্টেন্স বুলি কোৱা হয়। বাক্যটোত যিকোনো ধৰণৰ আদেশ হ'লেও হ'ল, বোলে ষ্টেণ্ড আপ, গো টু স্কুল, কাম হিয়াৰ, বাক্যবিলাক আদেশ অনুৰোধমূলক। যে ইয়ালৈ আহ, তালৈ যা, এইখন ধৰ, নামটো ক, বোলে এইটো কাট, এইটো বান্ধ, ইত্যাদি বাক্যবিলাক আদেশ অনুৰোধমূলক বাক্য। এই ইম্পেৰেটিভ বাক্যবিলাকত কি থাকে? অৰ্ডাৰ থাকে, ৰিকুৱেষ্ট থাকে, এডভাইচ থাকে। বাক্যটোত এটা আদেশ প্ৰকাশ পাব, বাক্যটোত এটা অনুৰোধ প্ৰকাশ পাব, বাক্যটোত এটা উপদেশ প্ৰকাশ পাব। তেনেধৰণৰ বাক্যবিলাকেই হ'ল ইম্পেৰেটিভ সেন্টেন্স। এই ইম্পেৰেটিভ সেন্টেন্সবিলাক সহজ বুলি এইটো কথাতে কৈছোঁ। কি কথা? যে সদায় ইম্পেৰেটিভ সেন্টেন্সবিলাক প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয়। প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ভাৰ্বটো সদায় প্ৰেজেণ্ট টেন্স ফৰ্মত থাকে, ভাৰ্ব ওৱান ৰূপত থাকে। গতিকে অন্য টেন্সত হোৱা কথাটো ইম্পেৰেটিভ সেন্টেন্সত নাহে। আমি এতিয়া কেইটামান এক্সাম্পল লৈ পেলাই কথাখিনি আলোচনা কৰিম। গো টু স্কুল, ভাৰ্বটো প্ৰথমতেই আহিব। অন্য বাক্যৰ নিচিনাকৈ ছাবজেক্ট বহিব, তাৰপিছত ভাৰ্ব বহিব, তাৰপিছত অবজেক্ট বহিব, তেনেকুৱা নহয়। অবজেক্ট থাকিব, বা নাথাকিবও পাৰে। কোনোবাই একেবাৰে শ্বৰ্টলি ক'লে যে কাম, সেইটোতো বাক্য এটা হৈ গ'ল। যে আহা, আহক। গো টু স্কুল ইমিডিয়েটলি, স্কুললৈ তৎক্ষণাত যোৱা, তৎক্ষণাত স্কুললৈ যোৱা। কিয় দেৰি কৰিছে? গোটো মই ভাৰ্ব আগত বহে, সেইটো বুজাবলৈ স্পষ্ট হ'বৰ কাৰণে ৰঙাকৈ লিখিছোঁ, ৰঙা কৰি দিছোঁ। লিচেন টু মি, মোৰ কথা শুনা। গিভ মি এ গ্লাছ অফ ৱাটাৰ, মোক পানী এগিলাচ দিয়া। গিভ, দিয়া, মি, মোক, এ গ্লাছ অফ ৱাটাৰ, এগিলাচ পানী। দিয়া মোক এগিলাচ পানী, অসমীয়াত মিলাই ক'বই লাগিব। মোক পানী এগিলাচ দিয়া। তাকে যেনিবা, যদি প্লিজটো থাকে, ভাৰ্বতকৈও আগত প্লিজটো বহে। এইটো কি হৈছে? এইটো এটা অনুৰোধ হৈছে। প্লিজ দেখাৰ লগে লগে আমি গম পাম, প্লিজ ক'লে কেতিয়াও সেইটো আদেশ নহয়, কেতিয়াও সেইটো উপদেশ নহয়, ই এটা নিশ্চয় অনুৰোধ। প্লিজ কাম এণ্ড জইন, জইনটোও মই হেৰি কৰিছোঁ, দুটা কথা, তেনেকৈ দুটা ভাগ থাকিবও পাৰে। অনুগ্ৰহ কৰি আহা আৰু আমাৰ লগত যোগ দিয়া। কিন্তু এইকণ প্লিজ কাম এণ্ড, এইকণ নাথাকিলেও জইন আছ বুলি ক'লেও বাক্য এটা হৈ যাব। অকল যদি জইন আছকণো থাকে, তেতিয়াও বাক্য এটা হৈ যাব। আমাৰ লগত যোগ কৰা, আমাৰ লগত যোগ দিয়া। সম্পূৰ্ণকৈ ক'লে অনুগ্ৰহ কৰি আহা আৰু আমাৰ লগত যোগ দিয়া। ইয়াতো প্লিজ আছে, গতিকে তেলটো তাৰ পাছতে ঠিক লৈছে। প্লিজ আৰু অলৱেজ থকা বাক্য মই লিখিছোঁ। অলৱেজ স্পীক দ্য ট্ৰুথ, অলৱেজ গেট আপ আৰ্লি ইন দ্য মৰ্ণিং, সদায় সঁচা কথা ক'বা, সদায় ৰাতিপুৱা সোনকালে উঠিবা। এইবিলাক উপদেশমূলক হৈছে। গতিকে ইম্পেৰেটিভ সেন্টেন্স। ডু নট নেগলেক্ট ইয়ৰ হেল্থ, তোমাৰ স্বাস্থ্যক অৱজ্ঞা নকৰিবা, উপদেশমূলক হৈছে। ডু নট কাম টু মি, মোৰ লগত
মোৰ ওচৰলৈ নাহিবা। এইটো যেনিবা আদেশ বুলিও ধৰিব পাৰোঁ, অনুৰোধ বুলিও ধৰিব পাৰোঁ। যি ধৰিলোঁ আদেশ হ'লেও ইম্পাৰেটিভ চেণ্টেন্সেই আৰু উপদেশ হ'লেও ইম্পাৰেটিভ চেণ্টেন্সেই। গতিকে আমি মূল কথাটো বুজি পালোঁ যে ইম্পাৰেটিভ চেণ্টেন্স সদায় প্ৰেজেণ্ট ইনডেফিনিটত হয়। ইম্পাৰেটিভ চেণ্টেন্সত সদায় ভাৰ্বটো আগত থাকে, সদায় ভাৰ্বৰ V1 ৰূপটো মানে প্ৰেজেণ্ট টেন্স ফৰ্মটোহে বহে। প্লিজ আৰু অলৱেজ থাকিলে মানে কি হয়, আৰু নেভাৰ টেল এ লাই, নেভাৰ টেল এ লাই, কেতিয়াও মিছা কথা নকয়। নেভাৰ, অলৱেজ, প্লিজ এইকেইটা যদি থাকে তেতিয়া সেইকেইটা ভাৰ্বটোতকৈও সেইটো আগত বহে। আৰু নেগেটিভ বাক্যবিলাকো কোনো কথা নাই। নেগেটিভ মানে এই ইম্পাৰেটিভ চেণ্টেন্সৰে নেগেটিভবিলাক। ইম্পাৰেটিভ চেণ্টেন্স এনে দুটা ভাগত ভাগ কৰিব পাৰি, এবিধ এফাৰ্মেটিভ আৰু এবিধ নেগেটিভ। এফাৰ্মেটিভ মানে হয় সূচক, মানে যাবলৈ কয়, খাবলৈ কয়, দিবলৈ কয়, পঢ়িবলৈ কয়। আৰু নেগেটিভ ইম্পাৰেটিভ কোনবিলাক? নাযাবলৈ কয়, নাখাবলৈ কয়, নিলিখিবলৈ কয়, নপঢ়িবলৈ কয়। এই নেগেটিভবিলাকত কেনেকৈ হয়? নেগেটিভ লিখিছোঁ নাই, লাষ্টতহে দুটা লিখা আছে যে কি, ডোণ্ট নেগলেক্ট ইয়ৰ হেল্থ। এইটো নেগলেক্টেই আগত আছে, কিন্তু নেগেটিভ হ'বৰ কাৰণে সদায় ডোণ্ট বা ডু নট, কমপ্লিটো লিখিব পাৰি। এইটো ডু নট নেগলেক্টটো লিখিব পাৰোঁ আমি, সেইটোও কোনো কথা নাই। ডোণ্ট ক'লেও হ'ল, ডু নট ক'লেও হ'ল, ডোণ্ট ডু নটৰ পাৰ্থক্য নাই। ডু নট নেগলেক্ট ইয়ৰ হেল্থ। নেগেটিভবিলাকত যেনিবা ডু নট, ডোণ্ট আগত থাকে, অলৱেজ, নেভাৰ আৰু প্লিজ, অলৱেজ, নেভাৰ আৰু প্লিজ ভাৰ্বতকৈও আগত বহে। নেগেটিভ হ'লে ডু নটটো আগত বহে। এনেধৰণেই ইম্পাৰেটিভ চেণ্টেন্সবিলাক আমি গঠন কৰিব পাৰোঁ, আমি ক'ব পাৰোঁ, আমি লিখিব পাৰোঁ। ঠিক আছে? ইম্পাৰেটিভ বাক্য একেবাৰে সহজ। গতিকে আজি এই ভিডিঅ'টো অকল ইম্পাৰেটিভ চেণ্টেন্সৰ ওপৰত আমি আলোচনা কৰিলোঁ। ইমানতে সামৰণি মাৰিছোঁ। আমি ইয়াৰ পাছৰ ভিডিঅ'ত অপটেটিভ চেণ্টেন্স আলোচনা কৰিম। ধন্যবাদ।